মন্ত্ৰ দুই শ্ৰেণীৰ আছে, সুমন্ত্ৰ কুমন্ত্ৰ। জ্বৰ বান, বিষ বান, থুমুৰি বান বা কিবা বান অজস্ৰ বান আছে, নৱকোটি বান বোলে হেনো আছে। মহাদেৱে 9 কোটি বান মানুহক দি থৈ গৈছিল। ওম নমঃ শিৱায়। এনেকুৱা মানুহো আছে একে ৰাতিৰ ভিতৰতে পাকিস্তানৰ পৰা ঘূৰি আহি মায়ং পাইছে। এই বানবিলাক মানে কি, এইবিলাক মন্ত্ৰ নে? হয়, মন্ত্ৰ দুই শ্ৰেণীৰ আছে, সুমন্ত্ৰ কুমন্ত্ৰ। সুমন্ত্ৰ যিবিলাক মন্ত্ৰৰ দ্বাৰা মানুহৰ বিভিন্ন ধৰণৰ ৰোগ ব্যাধি ইত্যাদি ইত্যাদি ভাল কৰা হয়, সেইবিলাক সুমন্ত্ৰ। আৰু কুমন্ত্ৰ যাৰ দ্বাৰা অপকাৰ সাধন কৰা হয়। বানবিলাক গোটেইবিলাকেই কুমন্ত্ৰৰ অন্তৰ্গত। আৰু মই তেতিয়াই সেই কথাখিনি ক'ব খুজিছিলোঁ, ৰৈ গৈছে, আকৌ কৈছোঁ, যিজন মানুহে সুমন্ত্ৰ জানে তেওঁ কুমন্ত্ৰ জানিবই লাগিব। কিন্তু নকয়, তেওঁলোকে প্ৰকাশ কৰিব নিবিচাৰে, কেতিয়াও নিবিচাৰে। এই বানবিলাকো ঠিক তেনেধৰণে জ্বৰ বান, বিষ বান, থুমুৰি বান বা কিবা বান অজস্ৰ বান আছে, নৱকোটি বান বোলে হেনো আছে, 9 কোটি বান আছে। মহাদেৱে 9 কোটি বান মানুহক দি থৈ গৈছিল। চাওক, এই বানবিলাক সাধাৰণতে বান মানে হ'ল সি কুমন্ত্ৰ, মানুহক বিভিন্ন ক্ষেত্ৰত অপকাৰ কৰা। কিন্তু এটা কথা ঠিক, পৃথিৱীত যিমানবিলাক বস্তুৰ সৃষ্টি হৈছে সকলোবিলাকৰে এটা প্ৰধান উদ্দেশ্য আছে মানৱ সমাজৰ কল্যাণ। অকল মানৱ সমাজৰ নহয়, জীৱ জগতৰ কল্যাণ সাধন। এই কল্যাণ সাধনৰ যিটো উদ্দেশ্য, সেই উদ্দেশ্যটো সদায় তাত নিহিত হৈ থাকে। গতিকে এই বানবিলাকো ঠিক তেনেধৰণৰ, ই কেতিয়াবা কাৰোবাৰ অপকাৰ কৰিবলৈ গৈছে, অপকাৰ কৰিবলৈ যাওঁতে যদি এজনক অপকাৰ কৰিলে যদি 10 জনৰ উপকাৰ হয়, 1000 জনৰ উপকাৰ হয়, তেতিয়া সেই কুমন্ত্ৰও যায় সুমন্ত্ৰলৈ ৰূপান্তৰ হয়। প্ৰত্যেকজন বেজেই তেনেধৰণে তেওঁলোকৰ যিসকল উপাস্য দেৱতা থাকে, সেই উপাস্য দেৱতাসকলক সন্তুষ্ট কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ ক্ৰিয়া সাধন কৰিব লাগে, বিভিন্ন ধৰণৰ কাম কৰিব লাগে, পূজা পাতল ইত্যাদি ইত্যাদি কৰিব লাগে, যাৰ যেনেধৰণৰ আৰু তেনেধৰণে কৰিব লাগে। আৰু এজন বেজ আছে এতিয়া, খঙেশ্বৰ কলিতা বুলি আৰু এজন বেজ নতুনকৈ আহিছে। নতুন নহয়, পুৰণাই, কিন্তু সিমান জনপ্ৰিয় হোৱা নাছিলে। এতিয়া লাহে লাহে খঙেশ্বৰ কলিতায়ো জনপ্ৰিয়তা লাভ কৰিবলৈ ধৰিছে। তেওঁলোকেও ঠিক তেনেধৰণে পূজা পাতলবিলাক কৰে। আমাৰ বৰ্তমান সময়ত আমি সেই কথাবিলাক বিশ্বাস কৰিবলৈ কিছু টান লাগে, কিন্তু এনেকুৱা মানুহো আছে একে ৰাতিৰ ভিতৰতে পাকিস্তানৰ পৰা ঘূৰি আহি মায়ং পাইছে। তেওঁৰ আচল গুৰুজন আছিল পাকিস্তানৰ বঙালী মানুহ। গতিকে তেওঁ কিবা এটা সমস্যা এটাত পৰাত তেওঁৰ গুৰুৰ ওচৰলৈ যাব লাগে, একে ৰাতিৰ ভিতৰতে গৈ পাকিস্তানৰ পৰা ঘূৰি আহি পালে। আৰু তেওঁৰ এনেকুৱা শক্তি আছিল, চাৰিওফালৰ পৰা বন্দুকেৰে গুলিয়াই থাকক, তেওঁ বহি থাকিব, তেওঁৰ গাত বন্দুকৰ গুলি নালাগে। বন্দুকৰ নলেৰে ধোঁৱা ওলাব, পানী ওলাব, মানে ধোঁৱা ওলাব, কিন্তু গুলি নোলায়। এনেকুৱা শক্তি, মন্ত্ৰৰ শক্তি।